নমস্কাৰ বন্ধু বান্ধৱীসকল তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছা। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম কোনসকল ছাত্ৰ ছাত্ৰীয়ে 16,000 টকা লাভ কৰিব আৰু কিমান পাৰ্চেণ্টেজ থাকিব লাগিব। তাৰ আগতে কৈছোঁ, আপুনি যদি নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব এনে ধৰণৰ ভিডিঅ'সমূহ নিত্য পাবলৈ। প্ৰথমে কৈছোঁ, যিসকলে প্ৰথম স্থানত উত্তীৰ্ণ হ'ব তেওঁলোকৰ বাবে 16,000কৈ টকা দিয়া হ'ব। এনেকৈ ক'লে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু। আৰু আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকিব, তেনেহ'লে সম্পূৰ্ণ কথাটো গম পাব। তেনেহ'লে ভিডিঅ'টো চাওক। HSLC বা মেট্ৰিক পৰীক্ষাৰ উত্তীৰ্ণ বিভাগত পাছ কৰা 22,565 গৰাকী ছাত্ৰ ছাত্ৰী সকলোলৈ 16,000 টকাকে এক বিত্তীয় সাহায্য দিয়াৰ কাৰণে সিদ্ধান্ত ঘোষণা কৰিছে, যিটোক আমি আনন্দৰাম বৰুৱা বঁটা বুলি জানো। আগতে এটা সময়ত কম্পিউটাৰ দিয়া হৈছিলে, গতিকে কোনো কম্পিউটাৰ বা লেপটপ এইটো দিয়া নহয়। 16,000 টকাকে তেওঁলোকৰ একাউণ্টত অসম চৰকাৰে আগবঢ়োৱাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু তোমালোকে কোনে কিমান মাৰ্কৰ এনচাৰ কৰিছে তলত কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।